2025 বৰ্ষত অসম চৰকাৰে কি কাৰ্যকাম কৰিব তাৰে এখন লিষ্ট মুকলি কৰিছে। মই সেইখন দেখাই দিছোঁ। আৰু নমস্কাৰ, গুড মৰ্ণিং, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুতে বেছি ভাল খবৰ লৈ আহিছোঁ। 2025 বৰ্ষতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যোনসকলে চাকৰি কৰি আছে বৰ্তমান, তেওঁলোকৰ মিউচুৱেল ট্ৰান্সফাৰ, অৰ্থাৎ যদি ঘৰৰ পৰা বহু দূৰত চাকৰি বা কাৰ্যকাম কৰিছে, যদি ঘৰত কেতিয়াবা বিপদে আপদে অহাত পলম হয়, সেই সূত্ৰে অসম চৰকাৰে এটা মিউচুৱেল ট্ৰান্সফাৰ অনলাইন এপ তোমালোকৰ জানুৱাৰী 1 তাৰিখৰ পৰা আৰু 28 ফেব্ৰুৱাৰীলৈকে তোমালোকৰ এটা ডেট দিছে, অৰ্থাৎ যোৱাকালিৰ পৰা মুকলি হৈছে। যিহেতু যোৱাকালি জানুৱাৰী 1 তাৰিখ তোমালোকে অনলাইনটো কৰি ল'বা আৰু ইয়াৰ লাষ্ট ডেট 28 ফেব্ৰুৱাৰী। মিউচুৱেল ট্ৰান্সফাৰ যোগেদি তোমালোকে নিজৰ 5খন জিলাত তোমালোকে চাকৰি কৰিব পাৰিবা। মানে তোমালোকৰ ঘৰৰ ওচৰৰ পাজৰে যিখন ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টত তোমালোকে চাকৰি কৰিলে কেতিয়াবা বিপদে আপদে ঘৰত অহা যোৱা সোনকাল হ'ব, বা সেই সূত্ৰে অসম চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে মিউচুৱেল ট্ৰান্সফাৰ, আৰু সেইটো সোনকালে কৰি ল'বা। আৰু লগতে জাগিৰোড যি আমাৰ শ্ৰেণী কণ্ডাক্টৰ এটা কোম্পানী খোলা কথা কৈছিলে, তাত বহুতখিনি কৰ্মৰ কাৰ্যৰ বাবে বা সদস্যৰ প্ৰয়োজন হ'ব, তাৰে এটা আপডেট দিছে চৰকাৰে। প্ৰায় 30,000 সংস্থাপন হ'ব জাগিৰোডত, যি শ্ৰেণী কণ্ডাক্টৰ এটা কোম্পানী খুলি আছে। আৰু তোমালোকে হয়তো গমেই পাইছা, তাতে এটা বহুত বৃহৎ ডাঙৰ নিযুক্তি হ'বলৈ গৈ আছে, কাৰণ সংস্থাপন মানে চাকৰি। আৰু লগতে সেয়েহে মই আপডেটটো দিলোঁ। আৰু যদি চেনেলটো প্ৰথম চাই আছে, ছাবস্ক্ৰাইব কৰি ল'বা, যেতিয়া ডিফেন্সৰ আপডেট পাওঁ। আৰু পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি যিবিলাক নতুন চাকৰি বা নতুন খবৰ, বিশেষকৈ ডিফেন্স লাইনত সকলোবোৰ আপডেট শ্বেয়াৰ হৈ থাকে, সেয়েহে ছাবস্ক্ৰাইব কৰি ল'লে আপডেটবোৰ পাই থাকিবা। আৰু লগতে মই কৈছোঁ, জাগিৰোডত এটা 30,000 বৃহৎ ডাঙৰ সংস্থাপন হ'বলৈ গৈ আছে 2025 বৰ্ষতে হয়তো হৈ যাব। আৰু লগতে অসম চৰকাৰে এইখন বাজেট বুলি কৈছোঁ, এখন মুকলি কৰিছে, মই সেয়েহে আপডেটটো দিলোঁ। আৰু লগতে এতিয়া আহিছোঁ আমাৰ নিযুক্তিলৈ, কাৰণ বহুতখিনি ল'ৰা ছোৱালী কেণ্ডিডেটসকলে ৱেইট কৰি আছে কেতিয়া নিযুক্তি হ'ব। যিহেতু CM ছাৰে কৈছে অহা 2025 10 মে' তাৰিখে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে অসম পুলিচৰ যোনসকলে এক্সাম দিবলগীয়া আছে, সকলোখিনি কাম শেষ কৰি মেৰিট লিষ্ট 10 মে' তাৰিখে দিয়া কথা কৈছে। আৰু কিমান নিযুক্তি হ'বলৈ গৈ আছে তোমালোকক মই দেখাই দিছোঁ। বৰ্তমানলৈকে নিযুক্তি পালে 1,24,000 পদ। যিবিলাকে চাকৰি কৰি আছে তেওঁলোকে হয়তো 1,24,000 ঘৰতে সোমাই আছে। আৰু এতিয়া বৰ্তমান নতুনকৈ 2025 বৰ্ষত নিযুক্তি দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা 34,653। গমেই পাইছা তোমালোকে, এইখন চোৱা, তোমালোকৰ আকৌ নিযুক্তি হ'ব। যিহেতু আমাৰ অসম পুলিচৰ যিবিলাক পদ বৰ্তমান ফিজিকেল টেষ্ট শেষ হৈছে, এক্সামৰ কাৰণে সকলোৱে ৱেইট কৰি আছে। এক্সাম শেষ কৰি ইয়াৰ অতি সোনকালে মেৰিট লিষ্ট প্ৰকাশ পাব, আৰু নিযুক্তিও সোনকালে হ'ব 2025 বৰ্ষৰ মে' মাহত 10 তাৰিখে। যিহেতু CM ছাৰে বাৰে বাৰে কৈ থাকে, সেয়েহে মই জনালোঁ। আৰু এইখনেই হৈছে 2025ত অসম চৰকাৰে কৰিবলগীয়া কাম আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিশেষ আপডেট। অতি সোনকালে তোমালোকে কৰি লোৱা। তোমালোকৰ যদি চাকৰি কৰ্মসূত্ৰ অহা যোৱাত দিগদাৰ হয় বা পলম হয়, অসুবিধা হৈছে, তোমালোকৰ মিউচুৱেল ট্ৰান্সফাৰ এটা চান্স দিছে। আৰু চাকৰি জীৱনত মিউচুৱেল ট্ৰান্সফাৰ দুবাৰহে কৰিব পাৰিবা, অৰ্থাৎ ফাৰ্ষ্ট টাইম আৰু ছেকেণ্ড টাইম কৰিব পাৰিবা নিজৰ জিলাত। তোমালোকৰ অনলাইন কৰিব লাগিব, ইয়াত ডকুমেণ্ট বিচৰা হৈছে, আৰু তোমালোকে সোনকালে চেক কৰি ল'বা। তোমালোকৰ 1 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 28 তাৰিখলৈকে এটা ডেট দিয়া আছে, তোমালোকে সেই ডেটটো মতে এপ্লাই কৰিলেহে তোমালোকৰ মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আৰু লগত তোমালোকৰ একেই চাকৰি, একেই দৰমহা পোৱা বা একেই বিভাগৰ চাকৰিতহে তোমালোকৰ মিউচুৱেল ট্ৰান্সফাৰটো হ'ব। আৰু তোমালোকে ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰিবা তোমালোকৰ নিজৰ 5খন ঘৰৰ পৰা ওচৰে পাঁজৰে থকা 5খন জিলা বা ডিষ্ট্ৰিক্ট। তোমালোকে তাত চাকৰি কৰিব মন আছে যদি তোমালোকে মিউচুৱেল ট্ৰান্সফাৰত গৈ আজিয়ে এপ্লাই কৰি লোৱা। আৰু যিহেতু ইয়াত বহুতখিনি এপ্লাই কৰিব, সেয়েহে ছাৰ্ভাৰটো ডাউন হ'ব পাৰে বা নেটৰ বহুতখিনি দিগদাৰ হ'ব পাৰে, সেয়েহে সোনকালে কৰি লোৱা।